কবিতা এটা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম সংগী, কবি নীলিম কুমাৰ। কলৈ যাও ককাই, কান্ধত তুলি মৰা চৰাইবোৰ তই কলৈ নিয়? ভনী, মই আইৰ ওচৰলৈ যাওঁ। বৰষুণে মাৰিলে চৰাইবোৰ, তাকে জীয়াই আনোগৈ। ককাই, ক'তনো থাকে তোৰ আই? শগুনৰ দৰে বহি থকা পৰ্বতৰ চূড়াবোৰ পাৰ হৈ, বতাহৰ ঘৰবোৰ পাৰ হৈ, মেঘৰ সমদলবোৰ পাৰ হৈ, আকাশৰ তৰাবোৰ, মৰিশালীৰ গান আৰু উচুপনিবোৰ পাৰ হৈ এটা কজলা পুখুৰী আছে। তাতে এটা ভেটফুলত থাকে মোৰ আই। পাহাৰখন পাৰ হৈনো তই কেনেকৈ যাবি ককাই? বতাহে তোক চেপি মাৰিব, মেঘবোৰে তোক পুতি পেলাব, তৰাইবোৰে তোক মাৰিব পুৰি। গান এটা হৈ মই যাম ভনী, শিলবোৰৰ মাজেৰে, গছৰ পাতবোৰত কপনি তুলি তুলি। মোকো তোৰ লগত নিবিনে ককাই? ময়ো তোৰ আইক আই বুলি মাতিম। তোৰ গানত মই চুলি মেলি দিম, হাত মেলি দিম, বুকু খুলি দিম। ভনী, তোক লগত নিলে আয়ে মোক খং কৰিব। মোৰ যে জাতেই নিসংগ। মই তেনে চৰাই এটা হ'ম ককাই। বৰষুণে মাৰিব মোক, মৰা চৰাই এটা হৈ মই যাম তোৰ কান্ধত উঠি। ধন্যবাদ।